হেল্ল' এভৰিৱান, পুনৰ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি যাবলৈ ওলাইছোঁ ঢেকীয়াখোৱা নামঘৰ। ঢেকীয়াখোৱা নামঘৰৰ কিছু মুহূৰ্ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। নামঘৰৰ প্ৰৱেশ দ্বাৰতে যিমান গাড়ী ভিৰ দেখিবলৈ পাইছোঁ, নামঘৰৰ ভিতৰত তাতকৈ বেছি মানুহৰ ভিৰ দেখিবলৈ পাম যেন অনুমান হৈছে। ব'লকচোন ভিডিঅ'টোত আগবাঢ়োঁ। নামঘৰৰ ভিতৰত সঁচাকৈ বহুত ভিৰ। কেমেৰাত আপোনালোকক কিমানখিনি দেখাব পাৰিছোঁ নাজানো। ইয়াত আপোনালোকে খোজ নাকাঢ়িলেও মানুহৰ ঠেলাৰে আগুৱাই লৈ গৈ থাকিব। ইয়াত বন্তি জ্বলোৱা ঘৰলৈ বুলি লিখা আছে, কিন্তু ভিতৰত যে বন্তি জ্বলাবলৈ পাম তাৰ আশা খুব কম। ব'লকচোন আগবাঢ়ি যাওঁ। যিটো ভাবিছিলোঁ সেইটোৱে হ'ল। নামঘৰৰ ভিতৰত বন্তি জ্বলোৱাৰ সৌভাগ্য নহ'লে। সকলোৱে সেই গছজোপাৰ তলতে বন্তি জ্বলাইছে, তাতে বন্তি জ্বলাই আহিলোঁ। এতিয়া ব'লকচোন নামঘৰৰ ভিতৰ ভাগ অলপ চাওঁ।
কেমেৰাত যিমানখিনি পাৰিলোঁ নামঘৰৰ ভিতৰৰ ভাগ আপোনালোকক দেখালোঁ। এতিয়া ব'লকচোন নামঘৰৰ বাহিৰৰ অলপ পৰিৱেশ উপভোগ কৰোঁ। আপোনালোকে আগৰ ব্লগটোত চাইছে যদি গম পাব, কলীয়াপানী সত্ৰত যি মেলা পৰিৱেশ, ইয়াত তাতকৈ অলপ ডাঙৰ। আৰু ইয়াত মানুহে যদি আপোনাৰ চুৰিয়া গামোচা লৈ নাহিলে হয়, পূজা চাবলৈ আহিছে নে ধৰ্মীয় অনুষ্ঠানলৈ আহিছে বাহিৰত থাকিলে ধৰিবই নোৱাৰি। ব'লকচোন ইয়াৰ দোকানবোৰত কি কি উপলব্ধ হৈছে অলপ দেখাবলৈ চেষ্টা কৰোঁ।